চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, জনজাতিকৰণ কৰা, মাটিৰ পট্টা প্ৰদানৰ দাবীত ওদালগুৰি জিলাৰ কৰামৰ চাহ বাগিচাত চাহ শ্ৰমিক লোক মণ্ডল সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আহ্বানত কৰামৰ আঞ্চলিক সমিতিৰ যোগত সন্ধিয়া ৫ বজাৰ পৰা বিজেপিৰ সুন্দৰ সমাদল কাৰ্যসূচী ৰূপায়ণ কৰে শ্ৰমিকসকলে। বিজেপি চৰকাৰ মিছলীয়া, বিজেপি চৰকাৰ হাই হাই। চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰক, মাটিৰ পট্টা প্ৰদান কৰক, এছটি আমাক লাগিব আদি শ্লোগানেৰে কৰামৰ চাহ বাগিচাৰ পৰিৱেশ উত্তাল কৰি তোলে চাহ শ্ৰমিকসকলে। বিগত বিধানসভা নিৰ্বাচনত চাহ শ্ৰমিকৰ পূৰণ দাবী কৰাৰ প্ৰতিশ্ৰুতি পূৰণ নকৰা বিজেপি চৰকাৰ সমাগত বিধানসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰ হিংসাত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তথা কৰামৰ আঞ্চলিক সমিতিৰ আমি এই জ্বৰ সমল ওলাইছো আৰু এই জ্বৰ সমাজৰ জৰিয়তে আমি চৰকাৰক সকাই দিব বিচাৰিছো যে এইবাৰ আপোনালোকৰ যি আপোনালোকে চিন্তা কৰিছে এইটো কেতিয়াও সফল নহ'ব। এতিয়া ৰাইজে বুজি পাইছে আপোনালোকৰ ষড়যন্ত্ৰ, সেইকাৰণে এতিয়া সমূহ আদিবাসী ৰাইজে আপোনালোকক ভোট বৰ্জন কৰিব। আপোনালোকে যেতিয়া ভাষণত অহাৰ আগত আপোনালোকে প্ৰতিশ্ৰুতি দিছিলে যে আপোনালোকে জনজাতিকৰণ কৰিব, আমাৰ হাজিৰা বৃদ্ধি কৰিব, চাহ শ্ৰমিকৰ লেণ্ড পাট্টা দিব, কিন্তু আমি এতিয়া দেখা পাইছোঁ যে আপোনালোকে এটাও দাবী পূৰা নকৰিলে। সেইকাৰণে আমি আজি এই জ্বৰ সমদলৰ জৰিয়তে আমাক আপোনালোকক সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকৰ এতিয়া বাই বাই, আপোনালোকে এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰিব। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইনো নিউজ 24।